নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, শ্ৰমিকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে এটি কলি দুটি পাত আঁচনি। অসম চৰকাৰে ইতিমধ্যে শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এটি কলি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলক ৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে শীঘ্ৰেই চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য। তো যিসকল চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলে এইখন আঁচনিত আবেদন কৰিছিল, সেইসকল শ্ৰমিকৰ ভিতৰত লাখ লাখ শ্ৰমিকে ইতিমধ্যে ৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে এটি কলি দুটি পাত আঁচনিৰ অধীনত। লগতে যিসকল শ্ৰমিকে এতিয়ালৈকে আবেদন কৰা নাই, সেইসকল শ্ৰমিকে যদি নতুনকৈ আবেদন কৰে তেন্তে অতি শীঘ্ৰেই ৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল শ্ৰমিকে নতুনকৈ আবেদন কৰিব বিচাৰে, অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত তেন্তে আপোনালোকক আবেদন সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, বিজেপি চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আমি অসমৰ মহিলাসকলক মৰ্যাদা, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰিম, য'ত অৰুণোদয়ৰ অধীনত মাহিলী সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰি অতিৰিক্ত ১৫ লাখ পৰিয়াললৈ এই আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমত নতুনকৈ বিজেপি চৰকাৰে ১৫ লাখ মহিলাক আকৌ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে কেইদিনমান অপেক্ষা কৰক। কেইদিনমান পিছতে আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ নতুন আবেদন। লগতে যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। আৰু যিসকল মহিলাই চলিত মাহত অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে পোৱা নাই, সেইসকল মহিলাও অতি শীঘ্ৰেই ২ এদিনৰ ভিতৰতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা।